हेलो एवरीवन अस्सलामु आलैकुम नमस्कार आटाइके खादिजाज ब्लगर आन एटी भिडिओ লৈ স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৱে ভালে আছে আৰু কুশলে আছে। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখনে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল। সেইবাবে আমি প্ৰতি বছৰে 15 আগষ্ট তাৰিখে অতি আনন্দ উৎসাহেৰে স্বাধীনতা দিৱস উদযাপন কৰোঁ। এইবাৰ আমাৰ দেশখনে স্বাধীনতা লাভ কৰা ৭৫ বছৰ অতিক্ৰম কৰিলে। সেইবাবে এইবাৰ গোটেই ভাৰতবৰ্ষতে তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হৈ গ'ল আজাদী কা অমৃত মহোৎসৱ বা স্বাধীনতাৰ প্লেটিনাম জুবলি। এইবাৰ আমাৰ দেশখনে তিনিদিনীয়া কাৰ্যসূচীৰে স্বাধীনতা দিৱস পালন কৰিলে। আমাৰ দেশখনে ইমান সহজতে কিন্তু স্বাধীনতা লাভ কৰা নাছিল। তাৰ কাৰণে হিন্দু মুছলমান শিখ খ্ৰীষ্টান ইত্যাদি বিভিন্ন জাতি জনগোষ্ঠীৰ অসংখ্য মানুহৰ ত্যাগ বলিদান স্বীকাৰ কৰিব লগা হৈছিল। বিভিন্নজনে আমাৰ দেশ মাতৃৰ বাবে নিজৰ প্ৰাণ আহুতি দিছিল। অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখনে ব্ৰিটিছৰ কবলৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু বিশ্ব ৰাজনীতিত এখন ধৰ্মনিৰপেক্ষ গণতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে নিজৰ নাম আত্মপ্ৰকাশ ঘটাইছিল। গতিকে আজি প্ৰত্যেক ঘৰে ঘৰে অলি গলি স্কুল কলেজ ৰাস্তা ঘাট আদালত কোৰ্ট কাছাৰী আদি তিৰংগা পতাকা উৰা দেখিবলৈ পোৱা গৈছে। এই সকলোবোৰ সম্ভৱ হৈছে সেইসকল বীৰ পুৰুষৰ ত্যাগৰ ফলত। গতিকে আমাৰ সকলোৰে মাজত স্বয়ংক্ৰিয়ভাৱে দেশপ্ৰেম অনুভূতি উদ্ভৱ কৰা সেইসকল বীৰ পুৰুষক আজিৰ দিনটোত মোৰ অন্তৰস্থলীৰ পৰা যাচিছোঁ শত কোটি প্ৰণাম। যোৱা 14 আগষ্ট তাৰিখে আমাৰ ওচৰে পাজৰে থকা কেইগৰাকী মহিলা সৰু সৰু ল'ৰা ছোৱালী কণ কণ ভাইটি ভণ্টিক লৈ মই এখন সৰু সুৰা শোভাযাত্ৰা ওলাইছিলোঁ। হাতে হাতে তিৰংগা পতাকা লৈ গাঁওখন ঘূৰিছিলোঁ। গাঁৱৰ প্ৰত্যেক ঘৰৰ পৰা মানুহ ওলাই আহি আমাৰ দলত অংশগ্ৰহণ কৰিছিল। গাঁৱৰ মানুহৰ তিৰংগাৰ প্ৰতি থকা ভালপোৱা দেখি মই কিন্তু সঁচাকৈয়ে আপ্লুত হৈছোঁ। গোটেই দেশজুৰি পালন কৰা এই আজাদী কা অমৃত মহোৎসৱৰ অৰ্থ যে গাঁৱৰ মানুহে বুজি পাইছে এইটো কিন্তু আটাইতকৈ ডাঙৰ কথা। প্ৰত্যেক ঘৰৰ মানুহেই এতিয়া তিৰংগাৰ অৰ্থ বুজি পাইছে। তিৰংগা যে আমাৰ ত্যাগৰ প্ৰতীক, তিৰংগা যে আমাৰ স্বাভিমানৰ প্ৰতীক, তিৰংগা যে আমাৰ স্বাধীনতাৰ প্ৰতীক, এইটো এতিয়া প্ৰত্যেক গাঁৱৰ মানুহেই বুজি পাইছে, প্ৰত্যেক ঘৰৰ মানুহেই বুজি পাইছে। সেইকাৰণে আচলতে হাতে হাতে তিৰংগা পতাকা লৈ মই গাঁওখনত এখন সৰু সুৰা শোভাযাত্ৰা ওলাই